হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনন্যা কাকতি ব্লগলৈ। আজি মই এটা ৰেচিপি বনাই আছোঁ আৰু এই ৰেচিপিটো মই শিকিছিলোঁ ইউটিউবৰ পৰা আৰু ভাবিছোঁ আপোনালোকক এবাৰ দেখুৱাম আৰু ময়ো এবাৰ ট্ৰাই কৰি চাওঁ। প্ৰথমে মেক্ৰণিখিনি বইল কৰিলোঁ। যেতিয়া ভালকৈ সিজিলে তাৰ পাছত এখন চালনীত কাঢ়ি পেলালোঁ আৰু কাঢ়ি অলপ সময় এনেদৰে পানীখিনি যোৱালৈ থৈ দিলোঁ। এতিয়া এখন কেৰাহীত মই লৈছোঁ বিংগো তেৰেমেৰে। ইয়াত মই 5 টকাৰ এটা পেকেট লৈছোঁ আৰু তাৰ পাছত ইয়াতে মই পানী দি দিম। এয়া অকণমান পানী দি দিছোঁ। পানীখিনি দিয়াৰ পাছত অলপ কোমলিবলৈ হেতাখনেৰে ভাঙি দিম। অকণমান লাহে লাহে লৰাই আছোঁ, তাৰ পাছত ভাঙি দিম। এনেকৈ উতল আহিলে ভাঙি দিলোঁ। ভাঙি দিয়াৰ পাছত উতল আহিলে, উতল অহাৰ পাছত ইয়াতে মই টমেটো কেটচাপ দি দিছোঁ। আপোনালোকে যিমান মিঠা খাই ভাল পায় সিমান দিব। মই অকণমান দিছোঁ, দৰকাৰ হ'লে আকৌ দিম। এয়া দেখিছেনে, অলপ অলপ আছেগৈ গোটা গোটাকৈ, সেইখিনিও ভাঙি ল'ম আৰু তাৰ পাছত লগালগ দি দিছোঁ মেক্ৰণিখিনি আৰু দি লোৱাৰ পাছত এনেকৈ হেতাখনেৰে লৰাই দিছোঁ। কালাৰটো অলপ কম হোৱাত মই টমেটো কেটচাপ আৰু অলপ ইয়াত এড কৰি দিছোঁ। তাৰ পাছত পুনৰ ভালকৈ হেতাখনেৰে লৰাই দিছোঁ। এনেকৈ লৰাই আছোঁ যাতে ধুনীয়াকৈ টমেটো কেটচাপটো মেক্ৰণিখিনিত সোমাই যায়। তাৰ পাছত মই ইয়াতে দি দিছোঁ ৰুকি লোৱা চীজখিনি, কাৰণ চীজ খাই মোৰ বিৰাটেই ভাল লাগে। সেইটো কাৰণে মই পৰাপক্ষত সকলোতে চীজ ব্যৱহাৰ কৰোঁ আৰু ইয়াত এনেকৈ চীজখিনি দি দিছোঁ। এখন হাতেৰে ভিডিঅ' কৰি থকাৰ বাবে ভিডিঅ'টো অকণমান খেলি মেলি হৈছে, তথাপিও আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। চীজখিনি দিয়াৰ পাছত পুনৰ এনেদৰে ভালকৈ লৰাই দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ। আৰু এয়া হৈ গ'ল মেক্ৰণি ৰেডি। অৱশ্যে ৰেচিপিটোৰ নাম মই ভবা নাই, আপোনালোকে জনাবচোন এই ৰেচিপিটোৰ নাম কি হ'ব পাৰে। এতিয়া সময় হ'ল টেষ্ট কৰাৰ আৰু গৰম হৈ আছে, গতিকে প্ৰথম বাইটটো লৈ চালোঁ আৰু সঁচাকৈ কৈছোঁ খাবলৈ বিৰাটেই টেষ্টি হৈছে। আপোনালোকে ইয়াত বিংগো তেৰেমেৰেৰ ঠাইত বেলেগ কিবা চিপছো এড কৰিব পাৰে আৰু খাই চাবচোন আৰু কেনে পালে জনাবলৈ নাপাহৰিব।